হেল্ল' এভৰিৱান, মই চুম্পিয়া মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাবলৈ লৈছোঁ এই উকা বগা কাপোৰযোৰত কিদৰে এই ফুলটো তুলিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাওক। এয়া মই প্ৰথমতে লেচ কাটি লৈছোঁ, তাৰপিছত গ্লিটাৰ এটা লৈছোঁ আৰু ফেব্ৰিক গ্লু আৰু এটা লৈছোঁ ফেব্ৰিক। আৰু মই ধুনীয়াকৈ এনেদৰে মোৰ ফুলটোৰ সহায়েৰে মোৰ ডিজাইন দিয়া ফুলটো মই তেনেদৰে বনাই যাম। আপোনালোকেও এনেদৰে বনাই যাব পাৰিব নিজৰ ইচ্ছামতে। আৰু মই এতিয়া আঠা দি ধুনীয়াকৈ লগাই যাম। আঠাটো অলপ সৰহকৈ দিছোঁ কাৰণ এৰাই যাবও পাৰে যে ধুই দিলে, সেইকাৰণে মই অলপ ডাঠকৈ লগাই দিছোঁ যাতে এৰাই নাযায়। নহ'লে আপোনালোকে মেচিনৰ সহায়েৰেও চিলাই ল'ব পাৰিব, মেচিনতো চিলাই ল'বলৈ ইজি হয়। মই অলপ মোৰ কামটো কমাবৰ কাৰণে মই আঠা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ধুনীয়াকৈ কলমৰ সহায়েৰে পাত আৰু ঠাৰি আঁকি ল'ম। আপোনালোকেও এনেদৰে আঁকি ল'ব, নতুবা আপোনালোকেও ডাইৰেক্ট ৰঙেই কৰিব পাৰিব। কাৰণ মোৰ ইমান এটা অভ্যাস নাই কাৰণে মই আঁকি লৈছোঁ, নহ'লে ছাইডত লাগি যাব পাৰে যে। আৰু মই এতিয়া ব্যৱহাৰ কৰিছোঁ কালাৰ, ফেব্ৰিক কালাৰ ইউজ কৰিছোঁ। বটল গ্ৰীণ দিয়াৰ কাৰণে মোৰ ইমান জিলিকা নাই, হ'লেও কিন্তু বেয়া লগা নাই। পেৰট গ্ৰীণ হোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন, কিন্তু মই পেৰট গ্ৰীণ নাপালোঁ, সেইকাৰণে বটল গ্ৰীণকে দি দিছোঁ। কিন্তু ইমান বেয়াও লগা নাই, পেৰট গ্ৰীণ দিয়াৰ কাৰণে ভালেই লাগিছে। এতিয়া মই ইউজ কৰিম গ্লিটাৰ আৰু মিৰৰ লগাবলৈ হ'লে আমি অলপ আঠা দি ল'ব লাগিব। তাৰপিছত মিৰৰখন দি দিছোঁ ফুলপাহৰ মাজত। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব, যেনেকুৱা ডিজাইনৰ মিৰৰ দিয়ে। বহুত ধুনীয়া চাইন মই এটা এতিয়া কৰে। অলপ পাততো আৰু এনেদৰে মই লগাই এতিয়া দিছোঁ। ধুনীয়াকৈ গ্লিটাৰ দিয়া জেগাত লগাই দিম এই ফুলকেইটা কাটি। আৰু দেখিছে নহয়, মই য'ত লগাইছোঁ তেনেদৰে ধুনীয়াকৈ। আৰু এতিয়া চাওক আপোনালোকে ফাইনেল লুকটো কিমান ধুনীয়া লাগিছে নহয়নে? আপোনালোকেও এনেদৰে কম সময়ৰ ভিতৰতে এযোৰ কাপোৰ লেচ কাটি বনাব পাৰিব। যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।